ইউটিউবৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰ ভাগৰ ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব, তেতিয়া মই আগলৈও ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। আজি আপোনালোক সকলোকে জনাবলৈ পাই মই সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ আইলিতা কাশ্যপ আৰু আকাশ প্ৰীতম দাৰ পেৰেণ্টছ হৈ গ'ল। আপোনালোকে সকলোৱে গম পাইছিলে চাগে আইলিতা বাৰ কথা। তেওঁ প্ৰেগনেণ্ট হৈ আছিল। আজি তেওঁৰ সেই প্ৰেগনেঞ্চি অন্তিম দুদিন। আজি তেওঁ সন্তানৰ মাক হ'ল। তেওঁৰ ইমান দিনৰ যাত্ৰাত ভালদৰে অতিবাহিত কৰিলে। আজিৰ পৰা তেওঁৰ নতুন যাত্ৰা আৰম্ভ হ'ল। তেওঁ এই নতুন যাত্ৰাত যেন ভালদৰে যাব পাৰে তাৰে শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।